নমস্কাৰ আমি অসমীয়া সঁচাইলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আপোনালোকৰ আগত লৈ আহিছোঁ পৃথিৱীৰ সকলোতকৈ ডাঙৰ সমস্যা বৰ্তমান পৃথিৱীৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে প্লাষ্টিক আৰু এই প্লাষ্টিকেই সমগ্ৰ পৃথিৱীখন এনেদৰে আৱৰি ধৰিছে যেন প্লাষ্টিকৰ পৰা পৰিত্ৰাণ নাই কাৰণ প্লাষ্টিক সহজে পচি নাযায় ইয়াক মাটিৰ তলত যদি পুতিও থোৱা হয় মাটিৰ তলত প্ৰায় 400 বছৰতকৈ বেছি সময় প্লাষ্টিক একক ক্ষয়ক্ষতি নোহোৱাকৈ থাকে সেই প্লাষ্টিক খোৱা পোক ওলাইছে এই পোকবিধে প্লাষ্টিক খায় আহকচোন আমি চাওঁ প্লাষ্টিক আমাৰ গড় হিচাপত প্ৰতি 1 মিনিটত প্ৰায় 1 ট্ৰাক প্লাষ্টিক সাগৰত পৰে যেনেকৈ নহওক নদীয়ে লৈ যায় মানুহে পেলায় নানানটা ফেক্টৰ আছে প্ৰত্যেকটা ফেক্টৰৰ পৰা যদি চোৱা যায় প্ৰতি 1 মিনিটত আমাৰ সাগৰৰ বুকুত পৰে 1 ট্ৰাক প্লাষ্টিক তেনেহলে 1 ঘণ্টাত 60 ট্ৰাক প্লাষ্টিক সাগৰত পৰে দিনত কেই ট্ৰাক পৰে চাওক এনেদৰে প্লাষ্টিকে গোটেই পৃথিৱীখন ধ্বংসৰ মুখলৈ আগবঢ়াই নিছে প্লাষ্টিকৰ কাৰ্বন বন ইমান শক্তিশালী যেন প্ৰকৃতি ইয়াক ধ্বংস কৰিব নোৱাৰে আৰু এই প্লাষ্টিকে কেৱল ভূমি প্ৰদূষণেই নহয় পানী প্ৰদূষণ তাৰ পিছত ইয়াক যদি পুৰা দিয়া হয় পুৰিলে ইয়াৰ পৰা যি গেছ নিৰ্গত হয় সেই গেছে বায়ু প্ৰদূষণ কৰে কিন্তু বিজ্ঞানীসকলে শেহতীয়াকৈ এটা এক্সপেৰিমেন্ট কৰি তাৰ পৰা এটা ৰিজাল্ট উলিয়াইছে যে এবিধ পোক ওলাইছে পোকবিধে প্লাষ্টিক ভক্ষণ কৰে পোকবিধৰ নাম হৈছে ওয়াক্সওয়ার্ম পৰীক্ষাকালত এটা প্লাষ্টিকৰ পলিথিনৰ ভিতৰত 100টা ওয়াক্সওয়ার্ম বিজ্ঞানীসকলে ৰাখিছিল আৰু পলিথিনটো এনেদৰে বন্ধ কৰি দিছিল যাতে পোকবিলাক তাৰ পৰা ওলাই আহিব নোৱাৰে কিন্তু তেওঁলোকে দেখিলে যে 100টা ওয়াক্সওয়ার্মে পলিথিনবিলাক খাই ফুটা কৰি তাৰ পৰা বাহিৰলৈ ওলাই আহে গতিকে এইটো এক্সপেৰিমেন্টৰ পিছত বিজ্ঞানীসকলে আনন্দিত হৈছে যে লাহে লাহে এই পোকবিধে প্লাষ্টিক খাই শেষ কৰিব যি প্লাষ্টিক বছৰ বছৰ ধৰি পৃথিৱীৰ বুকুত অক্ষয় অৱস্থাত থাকিছে সেই প্লাষ্টিকক ভক্ষণ কৰা এই পোকবিধ এতিয়া ব্ৰিডিঙৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে যাতে এই পোকবিধৰ সংখ্যাটো বঢ়াব পাৰি প্লাষ্টিক ভক্ষণকাৰী এই পোকবিধে আমাৰ বাবে এটা সুবতৰা লৈ আহিছে যি প্লাষ্টিক আমি যদি মাটি খন্দু ঘৰৰ আগত খন্দু পিছত খন্দু যতে খান্দু মিনিমাম আপুনি 10টা প্লাষ্টিকৰ পলিথিন পাব মাটিৰ তলৰ পৰা এই বিদেশক দেখিবলৈ একদম ভুৰপকৰ দৰেই কিন্তু এওঁলোকে এইবিলাক পোকে পলিথিন খাই পেলায় আৰু এইবিলাকে পলিথিন খাই হজম কৰিব পাৰে কেৱল খোৱাই নহয় যে প্লাষ্টিক খাই পেলাই উৰি দিয়ে ডাইৰেক্ট হেতু নহয় প্লাষ্টিক খাই ইয়াৰে সৰহভাগ কাৰ্বন ডাই অক্সাইডত কনভাৰ্ট কৰে আৰু বাকিখিনি জৈৱিক সাৰ ৰূপে এওঁলোকে মল হিচাপে তেওঁলোকৰ শৰীৰৰ পৰা উলিয়াই দিয়ে যিকি নহওক লাহে লাহে এটা সুবতৰা আহিছে বিজ্ঞানীসকলে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰি আছে ভাল খবৰ সকলোলৈ ভাল খবৰ ভিডিঅ'টো চোৱাৰ বাবে